উৰিষ্যা ৰাজ্যত অৱস্থিত চিলিকা হ্ৰদ কেৰালাৰ ভেম্বানন হ্ৰদৰ পাছত ভাৰতৰ সকলোতকৈ ডাঙৰ হ্ৰদ। আকৌ লুণীয়া পানীৰ ক্ষেত্ৰত ই এছিয়া মহাদেশৰ ভিতৰতে চবচে ডাঙৰ। 1100 স্কুৱেৰ কিলোমিটাৰ এৰিয়াত বিস্তৃত এই হ্ৰদটো পৰ্যটকৰ বাবে অন্যতম স্থান। হেল্ল' ফ্ৰেণ্ডছ, মই পাৰ্থ। আমাৰ চেনেল pjDuniyaত আপোনাক স্বাগতম জনাইছোঁ। চিলিকা লেকত কেনেকৈ আহিব পাৰি, ক'ৰ পৰা কিমান দূৰ, কিমান ভাড়া, ইয়াত কি কি বস্তু চাব, ইয়াৰ সৌন্দৰ্যবোৰ যেনে বিভিন্ন ধৰণৰ আইলেণ্ড আছে, বিভিন্ন ধৰণৰ মাছ আছে, ডলফিন, কাছ, কেঁকোৰা, বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি। ইয়াত আহোঁতে আপুনি নাও বুক কৰি ল'ব লাগিব। এই নাওবোৰৰ খৰচ কিমান, ক'ৰ পৰা বুক কৰিব, বা ইয়াত আহোঁতে কি কি বস্তু লৈ অহাটোৰ প্ৰয়োজন, এই সকলোবোৰ বস্তু চাওঁতে আপোনাক কিমান সময়ৰ প্ৰয়োজন হ'ব, সকলো কথা আলোচনা কৰোঁ। চ' ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো ভাল পালে লাইক কৰক। এই চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আমালৈ কিবা ছাজেশ্যন থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। চিলিকা হ্ৰদটো পুৰী, খুৰ্দা আৰু গঞ্জাম এই তিনিখন জিলাত বিস্তৃত। ভুৱনেশ্বৰৰ পৰা চিলিকা এৰাউণ্ড 75-80 কিলোমিটাৰমান হ'ব। আপুনি সৰু টেক্সি ভাড়া কৰি আহিব পাৰে, বা আপুনি ট্ৰেইনতো আহিব পাৰে। একেদৰে পুৰীৰ পৰা 60-70 কিলোমিটাৰমান হ'ব। ইয়াৰ পৰা আহোঁতে সৰু টেক্সি ভাড়া কৰি অহাটোৱেই ভাল। এৰাউণ্ড 3 ঘণ্টামানৰ ৰাস্তাটো অলপ ঠেক, কিন্তু প্ৰাকৃতিক দৃশ্যবোৰ বহুত ধুনীয়া। ইয়াত আহোঁতে আপুনি কাজু বাদামৰ গছবোৰ বহুত দেখিব। তাৰ বাবে নাও বুক কৰি ল'ব লাগে। ইয়াৰ বাবে টুৰ পেকেজো আছে, সেয়াও ল'ব পাৰে, বা চিলিকাত গৈ নিজেও বুক কৰি ল'ব পাৰে। আজিকালিতো আৰু ভাল, এই নাওবোৰ আপুনি অনলাইনে বুক কৰি ল'ব পাৰে। কিমান সময়ৰ বাবে লয় বা কি কি স্পট চাই তাৰ ওপৰত এই ফেয়াৰটো ডিপেণ্ড কৰে। কি কি স্পটত কিমান সময়ৰ বাবে এই ফেয়াৰ কিমান হয় তাৰ এটা বেছিক আইডিয়া দিবৰ বাবে স্ক্ৰীনশ্বটটো আগবঢ়াই দিলোঁ। হ্ৰদটোত বহুত ধুনীয়া ধুনীয়া আইলেণ্ড আছে, যেনে বাৰাকুডা আইলেণ্ড, ব্ৰেকফাষ্ট আইলেণ্ড, হানিমুন আইলেণ্ড, কালিজাই আইলেণ্ড, ৰাজহংস আইলেণ্ড আদি। কালিজাই আইলেণ্ডত এটা শক্তিশালী কালী মন্দিৰ আছে। এই মন্দিৰটো কালিজাই নামেৰে জনা যায়। চিলিকা ডেভেলপমেণ্ট অথৰিটিয়ে দিয়া ছাৰ্ভে ৰিপৰ্ট অনুযায়ী ইয়াতে 323 বিধমান পানীত থকা প্ৰজাতি পোৱা যায়। তাৰ ভিতৰত 261 বিধমান মাছ, 24 বিধমান প্ৰন মাছ অৰ্থাৎ নিচলা মাছৰ দৰে মাছ, আৰু 34 বিধমান কেঁকোৰা পোৱা যায়। ইয়াত ইলিছ মাছ আৰু মুলেট মাছ যথেষ্ট পৰিমাণে পোৱা যায়। ঠাই বা বিদেশৰ পৰা অহা মুঠ 225 বিধমান প্ৰজাতিৰ চৰাই পোৱা যায়। বিভিন্ন মাধ্যমৰ পৰা গম পোৱা মতে চাইবেৰিয়া, ৰাছিয়া, মংগোলিয়া, চেণ্ট্ৰেল এছিয়াৰ পৰা প্ৰায় 10 লাখমান চৰাই বিদেশৰ পৰা আহে। এই চৰাইবোৰ অতি মনোৰম। অক্টোবৰৰ পৰা মাৰ্চ মাহমানলৈ এই চৰাইবিলাক থাকে, আকৌ তাৰপিছত ইহঁত গুচি যায়। নাৱত গৈ থাকোঁতে যদি আমি এই চৰাইবোৰক খাদ্য ছটিয়াই দিওঁ, চৰাইবোৰে খাদ্য খাব আহি আগুৰি ধৰে। এই দৃশ্য চাব যে কিমান মনোৰম। নালাবামা আইলেণ্ডত নালাবামা চৰাই অভয়াৰণ্য আছে। ঠাণ্ডাৰ দিনত ইয়াত বিদেশী চৰাইৰে ভৰি পৰে। চিলিকা লেকত 2 প্ৰকাৰৰ ডলফিন পোৱা যায়, ইৰাৱাদী ডলফিন আৰু বটলনোজ ডলফিন। ইৰাৱাদী ডলফিন ইণ্ডিয়াৰ ভিতৰত চিলিকা লেকতে চবচে বেছিকৈ পোৱা যায়। শতবাদা নামৰ ঠাইৰ পৰা ডলফিন প্ৰত্যক্ষ কৰিব পাৰি, কিন্তু আজিকালি ইয়াৰ পৰিমাণ কমি আহিছে। 2021 চনত 162টা আছিল, এতিয়া কমি 151টাহে হৈছে। ঠিক তেনেদৰে বটলনোজ ডলফিনো কমি 26ৰ পৰা 16টামানহে আছে। ৰাজহংস নামৰ আইলেণ্ডটো বংগোপসাগৰ আৰু চিলিকা হ্ৰদৰ মাজত অৱস্থিত। এই আইলেণ্ডটোৰ লগত লাগি থকা বীচখন খুবেই ধুনীয়া। ইয়াত মানুহৰ সমাগম অলপ কম আছিল।
ইয়াত আহোঁতে আমি কাছ এটা প্ৰত্যক্ষ কৰিছিলোঁ। টুৰিজিমৰ লগতে চিলিকা হ্ৰদৰ পৰা মাছমৰীয়াসকল বহুলভাৱে উপকৃত হৈছে। 150খনমান গাঁৱৰ প্ৰায় 35,000মান মাছমৰীয়া আছে। এই ব্যৱসায়ৰ লগত জড়িত ডাইৰেক্টলি বা ইনডাইৰেক্টলি প্ৰায় 2 লাখমান মানুহ চিলিকা হ্ৰদৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। এই কাৰ্যত তেওঁলোকে বিভিন্ন ধৰণৰ জাল ব্যৱহাৰ কৰে। ইয়াত বিভিন্ন ধৰণৰ কেঁকুৰাও পোৱা যায়। এইবোৰৰ ডিমাণ্ড বহুত বেছি। ইয়াত মীন পালনো কৰে। নিচলা মাছ বা তাতকৈ অকণমান ডাঙৰ শ্ৰিম ফিছ বুলি কয়, এই দুবিধৰ বহুলভাৱে খেতি কৰে। চিলিকা হ্ৰদখন সাধাৰণভাৱে চাবলৈ এদিন সময় লাগে। আমাৰো এদিন লাগিছিল। ইয়াত আহি বহুত ভাল লাগিল। আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। যদি ভিডিঅ'টো ইনফৰ্মেটিভ বা ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিলোঁ। ধন্যবাদ।